কাম কৰিবলৈ বলে মানুহে কেতিয়াও লাজ কৰিব নালাগে সেয়েহে আজিৰ পৰা নতুন কাম আৰম্ভ কৰিয়ে দিলো আৰু হেল্ল' গাইজ বহুত দিনৰ আগৰ চিমেণ্ট এগাল আমাৰ ঘৰত মানে এনেই পৰি আছিল আধাখিনিতো নষ্ট হ'লেই যিখিনি বাচি আছে তাৰে দি বোলে আজি কিবা এটা কৰিম আমাৰ মানে এইকণ জেগা এই জেগাখনৰ সৈতে সমান কৰি দিব লাগে মানে অলপ সমান কৰিম আৰু বেছি সমান নহয় গাইজ এতিয়া পকা মিস্ত্ৰী কাম কৰিব হ'লে মোৰ ওচৰত মানে চিমেণ্টখিনিৰ বাহিৰে বাকী একো সামগ্ৰীয়ে নাই আমাৰ ঘৰৰ পৰা চাৰিফালে পৰি থকা একদম যিমানবিলাক ভঙা চিঙা কিবা কিবি চব যোগাৰ কৰি বনাম আৰু অলপ দেখাই আছোঁ এইফালে ঘৰৰ এটা চুকত এয়া মেইন বস্তুটো আমি পাই গ'লো ভঙা চিঙা ইটা ঢেৰ আছে ছেকেণ্ড এইফালে আমি মেইন 2 টুকুৰা বস্তু পাই গ'লো 2 টুকুৰা প্লাইবোৰ্ড আৰু এই সোপা হ'ল ভগা চিঙা খালি এই বস্তাটোতহে কামৰ বস্তুটো আছে মানে বালি সোপা এতিয়া গামলা এটাত বলক বালি লৈ আনো বালি এইফালে বালিখিনিও ৰেডি কৰি ল'লো এতিয়া বলক জলদি বাকী কামলৈ আগবাঢ়ো প্ৰথমতে গোটেইখিনি জেগা ধুনীয়াকৈ চাফা কৰি লৈছো এতিয়া নেক্সট শিল বালি আৰু চিমেণ্ট দি পেলাই মছলাটো বনাই লওঁ পুৰা পকা মিস্ত্ৰী ফিল্ডটো আহিয়ে গৈছে আৰু গাইস এইপিনে মই ৰেডি কৰি দিলো ঢালাই আৰু হে প্ৰভু হে ও বেটা মজ कर दे वाह बेटे वाह क्या माइला এইফালে মোৰ কাম হৈ গ'ল কমপ্লিট লগ পাইছো নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই खत्म बाय बाय टाटा गुड बाय